গুৱাহাটীত আৰম্ভ হ'ব প্ৰথম G20 বহনক্ষম বিত্তীয় ৱৰ্কিং গ্ৰুপৰ বৈঠক। বিত্তমন্ত্ৰীয়ে মিষ্টি মেনগ্ৰোভ ইনিচিয়েটিভ ফৰ শোৰলাইন হেবিটেট এণ্ড টেঞ্জিবল ইনকাম নামৰ এক পদক্ষেপৰ কথা ঘোষণা কৰে। কৰ্ণাটকৰ উচ্চ ভদ্ৰ প্ৰকল্পত 5,300 কোটি টকাৰ কেন্দ্ৰীয় সাহায্য প্ৰদান কৰা হ'ব, যাতে ক্ষুদ্ৰ জলসিঞ্চন আৰু খোৱাপানীৰ বাবে পিষ্টৰ টেংক ভৰোৱা হয়। অমনপ্ৰীত সিঙক ভাৰতীয় বায়ুসেনাৰ নতুন ভাইচ চিফ হিচাপে নিযুক্তি দিয়া হয়। মুকেশ আম্বানীয়ে গৌতম আদানীক অতিক্ৰম কৰি বিশ্বৰ সৰ্বাধিক ধনী ভাৰতীয় হিচাপে পৰিগণিত হয়। জম্মু কাশ্মীৰ শেহতীয়াকৈ স্বৰ্গ হৰিয়ালী পদক্ষেপে 90 লাখ পুলি ৰোপণৰ অভিলেখ সৃষ্টি কৰিছে। ব্ৰিটেইনত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক লাইফটাইম এচিভমেণ্ট অনাৰ প্ৰদান কৰা হয়। হৰমনপ্ৰীত কৌৰক শেহতীয়াকৈ পুমা ইণ্ডিয়াই ইয়াৰ ব্ৰেণ্ড এম্বেছাডৰ হিচাপে নিযুক্তি দিছে। ৭৪সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডত উত্তৰাখণ্ড ৰাজ্যৰ টেবুলে প্ৰথম পুৰস্কাৰ লাভ কৰে। শেহতীয়াকৈ ভাৰতীয় তেল নিগমে প্ৰথমবাৰৰ বাবে পপুয়া নিউগিনিলৈ বিমান গেছৰ ৰপ্তানি কৰিছে। ভাৰতৰ প্ৰথমটো মডেল G20 সন্মিলন অমিতাভ কান্তে উদ্বোধন কৰিছে। গুজৰাটৰ মেৰিটাইম ক্লাষ্টাৰৰ প্ৰথম CEO হিচাপে মাধৱেন্দ্ৰ সিং নিযুক্তি দিয়া হৈছে। বিশাখাপট্টনমক অন্ধ্ৰপ্ৰদেশৰ নতুন ৰাজধানী হিচাপে মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীয়ে ঘোষণা কৰিছে। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে ব্যক্তিগত টিভি চেনেলসমূহক ৰাজহুৱা গুৰুত্বপূৰ্ণ বিষয়বস্তু প্ৰচাৰ কৰিবলৈ 30 মিনিট সময়ৰ বাবে অনুমতি প্ৰদান কৰিছে। শেহতীয়াকৈ মধ্যপ্ৰদেশৰ ৰাজ্যৰ মহিলাক মাহে 1,000 টকা প্ৰদানৰ বাবে লাডলী বাহানা আঁচনি আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। শেহতীয়াকৈ গোৱা ৰাজ্য চৰকাৰে দ্য ভিজন ফৰ অল স্কুল আই হেল্থ কাৰ্যসূচী আৰম্ভ কৰিছে। শেহতীয়াকৈ শ্বেনৱানৰ পুৰুষৰ টেষ্ট খেলুৱৈৰ বঁটা ওছমান খোৱাজে লাভ কৰিছে। শেহতীয়াকৈ টাটা ষ্টীল মাষ্টাৰ্ছ 2023ত 19 গেদি জয়ী হৈছে। শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে মুৰলী বিজয়ে।